Hi guys, good morning. Welcome back to my channel JD Lifestyle. ৰাতিপুৱাই যেতিয়া অনলাইন পাৰ্চেল দিয়া থাকিলে আহে তেতিয়া মনটো খুবেই ভাল লাগি থাকে মানে বস্তুটো খুলি নোচোৱালৈকে মনটো ভালেই নালাগে মই এটা এনেকুৱা সৰু বেগ এনেকুৱা অৰ্ডাৰ দিছিলোঁ অনলাইনতে খুবেই ভাল পাঁচটা আছে এনেকুৱা তৰপে সৰুৰ পৰা ডাঙৰলৈ ইয়াতে যেহেতু কোৱাৰ্টাৰত আছোঁ বস্তুবিলাক ইফালে সিফালে হৈ থাকে ন সৰু সুৰা কিছুমান বস্তু থ'বলৈকে এনেকুৱা এটা বেগৰে প্ৰয়োজন হৈ আছিলে মোৰ ভালে এইটো টিকলাটো চাওকচোন একদম কিউট হয় ইয়াতে ইয়েৰিংছ এইবিলাক থ'ব পাৰি সৰু সুৰা বস্তু পিং কাটা এনেকুৱা টাইপৰ বস্তুবিলাক থ'ব পাৰি তাতকৈ অলপ ডাঙৰ সেই এনেকুৱা আৰু দেখাত ভাল লাগিছিল মোৰ চ' অৰ্ডাৰ দিলোঁ আৰু এইপিনে এতিয়া মই দুপৰীয়া বনোৱাত লাগি গ'লোঁ আৰু 11টামান বাজিলে আজি মই কাৰী পকৰা বনাম তাৰ কাৰণে তৈয়াৰী কৰি আছোঁ বেচন আৰু দৈ মই মিক্সিত মাৰি লৈছোঁ গৰম দিনত এইবিলাক বস্তু খাব লাগে এইফালে পিঁয়াজ এটা মিডিয়াম চাইজৰ সৰু কৰি কাটি মই ইয়াতে ঘি ব্যৱহাৰ কৰিছোঁ আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে ঘি দিলে অলপ টেষ্টটো বেছি ভাল লাগে গোন্ধটো ধুনীয়া গোন্ধাই আছে ৰুমটো অলপমান ব্ৰাউন হোৱালৈকে ভাজি থাকিম আৰু এইফালে মই বিলাহী এটা মিডিয়াম চাইজৰ আৰু কেইফুটামান নহৰু জলকীয়া এনেকৈ মিক্সিত মাৰি লৈছোঁ এতিয়া পিঁয়াজখিনি ব্ৰাউন হোৱাৰ লগে লগে বিলাহীখিনি দি দিছোঁ অলপমান ভাজি থাকিম বিলাহীৰ যিহেতু অলপমান এক্সট্ৰা পানী ওলায়ে চ' পানীখিনি অলপ শুহি যোৱালৈকে এনেকৈ অলপ লৰাই ভাজি থাকিম জুইৰ ফ্লেমটো অলপমান কমাই দিছোঁ যাতে দহি নাযায় আৰু এইফালে এতিয়া বিলাহীখিনি হৈ গ'ল এতিয়া দৈ আৰু বেচনৰ ঘোলাটো ইয়াতে দি দিলোঁ কেইবাৰমান উতল আহিছে এয়া চাওক ভালদৰে উতল আহিছে এতিয়া ইয়াতে মই পকৰি বনাই থৈছিলোঁ বেচনৰে পিঁয়াজ এটা আৰু জলকীয়া কাটি এতিয়া পকৰিখিনি ইয়াতে এড কৰি দিলে বাছ হৈয়ে গ'ল আৰু কেইবাৰমান উতল আহিলেই নমাই থ'ব পাৰি কাৰী পকৰা ৰেডি একদম কম সময়তে যেতিয়া সময় নাথাকে তেতিয়া এনেকৈও বনাই চাব লাগে খুবেই ভাল লাগে টেষ্টি আৰু গৰম দিনত দৈ মানে খাবই লাগে যেনেকৈ হ'লেও খাব লাগে লাচ্চি বনাই খাব পাৰে এনেকৈ চব্জি বনাই খাব পাৰে বাহিৰৰ জেগাত এইবিলাক বস্তু বিৰাটেই ফেমাছ আমাৰ অসমত ইমান তেনেকৈ নাখায় খায় যদিনো আৰু এইফালে চাওকচোন বাহিৰত একদম ৰ'দ কিমান দিছে বহুতেই গৰম পৰিছে এইকেইদিন অসমতো পৰিছে আৰু অসমৰ বাহিৰতো বহুতেই গৰম চেন্নাইত বেছি অলপ আৰু এইফালে আমাৰ মাইনাই একদম পূৰা নিজৰ কামত বিজি হৈ আছে চাৰ্জাৰডাল বোলে আইচক্ৰীম এনেই আৰু খেলি আছে মিছামিছি কৰি অকলে যে ইয়াতে এনেকৈয়ে খেলি থাকে আৰু এয়া চাওকচোন মই বস্তুখিনি ধুনীয়াকৈ ছেট কৰি পেলাই থৈ দিছোঁ ইয়াতে মেকআপৰ বস্তু চবতছে ডাঙৰটোত এনেকৈ থৈ দিছোঁ যাতে হাত দিলে পাওঁ আৰু বস্তুবিলাক এইকেইটা খালী হৈ আছে দুটামান আৰু একদম ডাঙৰটোত মই মেডিচিন থৈছোঁ ইয়াতে মাইনাৰ আৰু মোৰো কেইটামান লাগতিয়াল মলম চলম এনেকৈ থৈ দিছোঁ আৰু ফাৰ্ষ্ট এড বক্স নিচিনা কৰি ভাত পানী বনাই হ'ল এতিয়া খাই কৰি আমি আজৰিয়ে হ'লোঁ ভাত পানী আৰু মাইনাই পূৰা খেলি আছে এতিয়া অলপমান দেৰি ভাত খোৱাৰ পিছত এনেকৈ খেলিব পাপাক আহিছে যে অলপমান দেখাব আৰু খেলি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবচোন শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ আহোঁ বাই